হেল্ল' এভৰিৱান, আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলাই আছোঁ মই ৰিচেপশ্যন পাৰ্টিৰ কাৰণে যাব, আৰু লগতে তাইৰ চিষ্টাৰৰ তুলনি বিয়াও আছে। এনেকৈ যাবৰ কাৰণে আমাৰ ঘৰৰ পৰা অকণমান দূৰত, সেইকাৰণে টমটমত আহি আছোঁ। সিহঁত দুজনীকে সজাই দিব লাগে বোলে, ইমান নাজানো হ'লেও যিখিনি পাৰোঁ এনেকৈ আমি তিনিজনীয়ে মিলি সজাই দিছোঁ। সিমানেও লগতে খোপা বান্ধি দিয়াত সহায় কৰিছোঁ। তাইৰ চিষ্টাৰকো কৰি দিছোঁ অকণমান। ভালদৰে নাজানো হ'লেও কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু লং ভিডিঅ' দিয়াই আছে কি কৰিলোঁ, গোটেই ভিডিঅ'টো মিনি ব্লগত দিব নোৱাৰি কাৰণে আপোনালোকে লং ভিডিঅ'টো চাব। এয়া আছে তাইৰ ফাইনেল লুক। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু মই এতিয়া ভাত খাবৰ কাৰণে গৈছোঁ। ভাত পানী খাই মেলি আকৌ দুখনমান ফটো উঠিলোঁ আৰু ইনষ্টাগ্ৰামত ৰিলছো বনালে। মেমৰিজ হিচাপে ভিডিঅ'টো সাঁচি ৰাখিলোঁ। ভাল লাগিলে প্লিজ লাইক কৰিব। আৰু আজিলৈকে বাই বাই।